মই দেখুৱাম আৰু আজি পুৰা এক্সাইটেড আৰু মোৰ লগকেইটাই মোক ফোন কৰি আছে কিয়নো সিহঁতৰ লগত মই ক'ৰবাত যাম তো আপোনালোকে পুৰা এক্সাইটেড আৰু দেই চাবচোন ক'ত যাওঁ মই অ'কে গাইজ মোৰ নতুন ব্লগটিত আপোনালোকক স্বাগতম ইয়াতে ৰখি আছে এতিয়া আমি ভিতৰত সোমাম আৰু আমি ভিতৰত প্ৰৱেশ কৰিলোঁ বহুত মানুহ হৈছে দেখিবলৈ পোৱা গৈছে আৰু সেইটো দেৱী মাৰ মূৰ্তি বিষৰখন দিয়াই নাই বাৰু এইটো জিলাপিৰ দোকানী আৰু আমি এতিয়া প্ৰৱেশ কৰোঁ আৰু এই আইথাবাৰী বলক ভিডিঅ'টো আৰম্ভ কৰোঁ দেখিছেনে গাইজ কেনেকুৱা বৰষুণ বাপৰে এনেকুৱা অৱস্থা কৰি দিছে মানে পেক বাট হ'লেও আৰু মেলা চামেই আৰু যিহেতু ইয়াতে হৈছে বৰপেটা ৰোডৰ আমি বাসিন্দাটো চাবই লাগিব অৱশ্যে বলক লাজ কৰিছে আৰু মানুহৰ সমাগমটো দেখিছে বাপৰে বাপ বহুত ভাল লাগিলে সেই তাতে উঠিব বহুত মন কিন্তু কিবা কৰে সিহঁতে চাই লওঁ তো আপোনালোকক দেখাব বিচাৰিছোঁ আৰু বহুত মানুহ হৈছে দিয়ক আজি বহুত মানে আৰু ব্ৰেক ডেন্সটো বাকীও চলা নাই আৰু এইখন খানা পিনা দোকান খাবই মন গৈছে যাওঁ আগত আহিছোঁ যিহেতু ভালকৈ ঘূৰিম বৰষুণ পৰা নাই যেনিবা বাট হ'লেও আজি বহুত ভৰ্তি মানুহ হৈছে মেলাত কিয়নো আজি শেষ হোৱাৰ কথা আছিলে আজি 11 তাৰিখ ন আজি শেষ হোৱাৰ কথা আছিলে বাট 2 দিন বোলে বঢ়াই দিছে তো আপোনালোকে যদি বৰপেটা ৰোডৰ বাসিন্দা হয়নে বা বেলেগ ঠাইৰো হয় যদি আইথাবাৰী মহোৎসৱটো চাব বিচাৰে তেতিয়াহ'লে আহিবা তোমালোকে আৰু 2 দিন যিহেতু বঢ়াই দিছে মোৰ কিউট ফ্ৰেণ্ডছ বহুত আছে আৰু বেলেগৰো বহুত আছে যেনিবা আহিবা বৰপেটাৰ মহোৎসৱ আইথাবাৰী মহোৎসৱত বহুত ভাল লাগিব মানুহ হৈছে নোহোৱা নহয় কিবা কিবি উঠিছে কিন্তু আমি ইয়াতে নুঠো কাৰণ মোৰ লগটো বোলে নুঠে তো কি কৰোঁ ময়ো উঠিব নোৱাৰোঁ চিংগেলটো মোৰ ভাল নালাগে তো এনেকৈ আৰু আহিলোঁ ফ্ৰেণ্ডৰ লগতে আহিলোঁ ফেমিলিৰ লগত অহা কথা আছিলে বাট নাহিলোঁ আৰু উপায় নাই ফেমিলি বোলে নাহিলে প্ৰব্লেম হ'ল তো এনেকৈ আমি এনজয় কৰিছোঁ আৰু কি ক'ম আৰু বহুত বস্তু দেখাবলৈ আছে আপোনালোকক স্কিপ নকৰিম ভিডিঅ'টো চাই থাকিব তো হেল্ল' গাইজ চিনি পায় এটা মোৰ ফ্ৰেণ্ড ৰীমা তো ৰীমা আমি আজি ক'ৰবাত উঠাৰ প্লেন আছে নাই চল উঠা তই উঠিব পাৰিলে ভাল লাগিল হয় না সেই তাতে ধুনীয়াকৈ ঘূৰি আছে মানে তোৰ ভয় লাগে ইণ্টাৰনেটটো শেষ হ'ব বিচাৰিছা বৰ ভয় চোৱাই নাই এবাৰ হ'লেও লগ লাগে গম পাইছা লগ লাগে দে কিবা খালে হয় হ'ব তো আৰু গাইজ চাই থাকোঁতে গ'ল উঠিবতো নোৱাৰিলোঁ ইমান ভাল লাগিছে মানুহৰ সমাগমটো আছে পেক দেখিছেনে গাইজ আৰু ইয়াতে জীৱনত চাগে মই ফাৰ্ষ্ট টাইম এবাৰেই উঠিছোঁ আৰু উঠা নাই কিন্তু মজা লাগিছিলে সেইদিনা বহুত ভাল লাগে আৰু গাইজ এইটোতো দেখিছে আপোনালোকে আটাই গম পায় আমাৰ সৰুকালৰ দিনত ওলোৱা নাছিলে এইবিলাক এতিয়াহে ওলাইছে সৰু থাকিলে উঠিলোৱে হয় বাপেকে এইটো হেলিকপ্টাৰতো উঠিলোৱে হয় बेलून क्या लगभग बेलून ओ रुको इतना जल्दी कहाँ जा रहे हो आप हाँ खाने के रेस्टोरेंट के पास দেখিলে নে আপোনালোকে মানুহবিলাকে ফটো উঠিছে এতিয়া ইণ্ডিয়া গেট বনাইছে চলো সেইটো আপোনালোকে যদি হৰাই ইয়াতে আহিব আৰু এইফালে সিফালে এটা মানে ফটো উঠাৰ পইণ্ট বনাইছে ৰ'ব আমাৰ বান্ধৱী তাতে গৈ আছে হ'ল না উঠছা না ফেভৰেট হয় এইটো বাৰু কিতাপ ঘৰো আহিছে ৰেখা প্ৰকাশন পাণবজাৰৰ পৰা আহিছে তাতে বহুত ভাল কিতাপ আহিছে দেখিছোঁ বাৰু আজিৰ ভিতৰত থোকাকৈ গান গাই আছে দেখিছেনে শুনিছেনে আপোনালোকে আইথাবাৰী মহোৎসৱলৈ ইয়াতে টেকেলি পিঠা জৰুৰ খাব কিন্তু দেই বহুত বঢ়িয়া বনায়
এইবাৰ আপোনালোকক ভালকে শুনাইছোঁ মই কোনে গান গাই আছে নাই চিনি নাপাওঁ কোন হয় বা দেখালোঁ আৰু আপোনালোকক মোৰ গানটো বহুত ফেভৰেট তো আপোনালোকক দেখালোঁ এই চাম্পাপুৰি আৰু পানীপুৰিত কাৰ কাৰ লোভ নাই কওকচোন মোৰতো বহুত লোভ দেখিলে খাব মন যায় তাত আজি নাখাওঁ আৰু বহুত খালোঁ পপকৰ্ণ লৈ যাম যাওঁতে বাৰু পপকৰ্ণ অৱশেষত মই টেকেলি পেটা ল'লোঁ আৰু যিহেতু মাৰ হুকুম যে তই তাতে গৈছা মেলাত গৈছা আদি তো আৰু বলক দে মাৰ হুকুম চাৰ ৰাখক কিবা লগা আছে আপোনালোকক যদি লগা আছে 50 টকাত লৈ যাব আহি দেই গাইজ ভাগ্য ভাল আজি বৰষুণটো দিয়া নাই নহ'লে অৱস্থা চব দাউৰিব লগা হ'লেহেঁতেন মানে চলি আছে আৰু ভগৱানৰ কৃপাত আমিও আহিছোঁ অৱশেষত আমিও ল'লোঁ আৰু উপায় নাই যিহেতু মন যায় আৰু ল'লোঁ আৰু এখেতে কি ধুনীয়াকৈ বনাই আছে একদম আৰু কেনেবা হয় টেষ্ট খালেহে গম পাম ঠাইত ল'ব লগা হ'ল কাৰণ ইয়াতে বোলে বহুত ভালকৈ বনায় দাদা মোক দিয়কচোন জোনবাইটো অলং নলংকে লুকা ফাকু খেলি আছেচোন কিবা হয় এতিয়া বৰষুণটো নিদিয়ে চিনিবা জানো আৰু গৰম দুটা বোলে লাগে এতিয়া ময়ো ল'ব আৰু গৰম দুটাই ল'ম বাৰু ময়ো Athiyabari Mahotsav ইয়াতে কিবা এটা খোৱাটো ভাল হ'ব নেকি তাই গৈহে আছে দেয়া গাইজ এটা ৰহস্যৰ কথা কওঁ ইয়াতে কিন্তু মই বহুত উঠিছোঁ আগতে ডাঙৰত উঠবা হওক নাছিল আৰু অলপ গানৰ তালে তালে সুৰে সুৰে আমি দুটাই হাতত ধৰি ধৰি দেখিছে ধুনীয়াকৈ ধৰিছে মোক এইফালে আৰু লটাৰী চব নাখাল গৰম গৰম চাওমিন কাক লাগিব অৱশেষত নাখামকৈ খাব বহিলোঁ তাই খাব বহিছে এতিয়া খাম আৰু এইটো চাম্পাপুৰি ইফালে চাচোন ছাৰ ৰীমা এটা ৰুমি আছে নেকি মই ধৰিবই নোৱাৰিলোঁ তাই গ'লগৈ চাগে খাই বৈ ওলালোঁ আৰু আমি টাটা হাই ফ্ৰেণ্ডছ মোৰ লগত মোৰ ফ্ৰেণ্ডছবিলাক আছে আজি পুৰা লগ পালোঁ মোৰ বহুত ভাল লাগিল গোটেইবিলাকৰ লগত তোমোক কিবা কওঁ আৰু দুই এটা আমি আজি লগ হ'লোঁ মোৰ লগত আছে হাই ছেকেণ্ডেৰী ফ্ৰেণ্ড আৰু এইবিলাক গোটেইবিলাকে ফ্ৰেণ্ড হয় বহুত দিনৰ পিছত লগ পালোঁ বহুত ভাল লাগছে মোৰ একদম আৰু সেই কিবা দেয়া পূজা চাইছা তাৰমানে মেলাটো চাইছা আৰু দুৰ্গা পূজা কেনে গ'ল আৰু ফ্ৰেণ্ডছ কেইটাৰ লগত দেখা বহুত ভাল লাগিল হলি মেলা বহুত ভাল লাগিল দে বাপৰে পুৰা কমেণ্ট দিছে 6 বছৰ হ'ব যেনিবা দে হ'ব দে বিয়া চলিছে এতিয়া আৰু মই কি ক'ম তো এতিয়াই আৰু আগলৈ চাই থাকিব ভিডিঅ'টো আকৌ এজনী ফ্ৰেণ্ড লগ পালোঁ থেংক ইউ দেই আইচক্ৰীমৰ ট্ৰিট দিয়াৰ বাবে থেংক ইউ সজল তো আমি এনেকৈ লাহে লাহে ওলাই আহিলোঁ মেলা বহুত চালোঁ ন এতিয়া আৰু যাবৰ টাইম হৈ গ'ল আমাৰ মানুহ সমাগমটো দেখিছেই চাগে
মেলালৈ আহিছোঁ, জিলাপি নল'লে কেনেকৈ হ'ব? তো গাইজ আমি জিলাপি ল'লোঁ, মোৰ লগটো নিমকি ল'ল আৰু মই নিমকি ল'লোঁ বাৰু। তৈয়াৰ হৈ গ'ল দিয়ক গাইজ, মেলা চালোঁ, বহুত ভাল লাগছে। এনেকৈ আহিলোঁ আৰু দেখালোঁ লাষ্ট ভিউটো আপোনালোকক। হেল্ল' গাইজ, মই ফাইনেলি ঘৰত আহি পালোঁ আৰু অলপমান আগতে বৰষুণ দিছিলে, নেদিয়া নহয়, এক টপাল দুই টপাল দিছিলে, বাট এতিয়া নাই। গোটেই মানে আজি বহুতে আহিছে, বহুত ঠাইৰ পৰা আহিছে আইঠাবাৰী মহোৎসৱ চাবলৈ আৰু মানুহৰ সমাগমটো বহুত হৈছিল আৰু এতিয়াও আছে চাগে। মই ঘৰত আহিলোঁ, মোৰ ঘৰটো ওচৰতে হয়, আইঠাবাৰী মহোৎসৱৰ ওচৰতে হয়। তো আহিলোঁ, বহুত মানে কি বহুত এনজয় হ'ল। বিকজ তাৰে মাত্ৰ আৰু এটা কাৰণ মই কৈ দিওঁ আপোনালোকে, যিহেতু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাইছে, 6 বছৰৰ মূৰত মোৰ ফ্ৰেণ্ডছবিলাকক মই দেখা পাইছোঁ। তেওঁলোকৰ লগত বহুত কথা হ'ল আমাৰ, বহুত দিনৰ পৰা আমি লগ হোৱা নাছিলোঁ, যিহেতু চবেই আৰু নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। কোনোবাই শিক্ষকতা কৰে, কোনোবাই কি আৰু কম কামতে আৰু চবেই ব্যস্ত। লগবিলাকক বহুত লগ দেখা পালোঁ। তো সেনেকৈ হ'ল। আৰু নেক্সট নম্বৰ কথাটো হ'ল যে আইঠাবাৰী মহোৎসৱ আৰু 2 দিন বঢ়াই দিলে, কিয়নো এই 4 দিন আগৰ পৰা মানে 7টা বাজিলে বৰষুণ দি দিলে, একদম বৰষুণ, একদম মানে 10টালৈ বৰষুণ থাকে, কিনকিনকৈ হওক, মানে ৰাস্তা এইবিলাকতো আপোনালোকে দেখিছে। কিন্তু ফাইনেলি আজি ভাগ্য ভাল, কিয়নো আজি বৰষুণ আহাই নাই। আমি চালোঁ আৰু জাষ্ট এই অলপমান আগতে বৰষুণ আহিছিল, কিন্তু ইমানো অহা নাই, বাট গুচি গ'ল। তো ফাইনেলি বহুত ভিডিঅ'টো এণ্ডিং কৰি দিওঁ। আৰু এটা কথা কৈ দিওঁ আপোনালোকক, মোৰ ইউটিউব চেনেলটিৰ নামটো মই চেঞ্জ কৰিছোঁ, অসমীয়া ছোৱালী। আগতে আছিলে এণ্টাৰটেইনমেণ্ট ব্লগ উইথ বৰ্ষা। তো এতিয়া মই চেঞ্জ কৰিছোঁ। আপোনালোকে কেনেকুৱা পালে এইটো নামটো শ্বুট কৰিছেনে আপোনালোকে কমেণ্ট কৰি দিব আৰু জনাব হৈছে। আৰু এইটো স্পেচিয়েল আইডিয়াটো মোৰ এজনী ফ্ৰেণ্ডে দিছিলে, তাৰ নামটো মেনশ্যন নকৰোঁ, কিন্তু তাৰ এটা ইউটিউব চেনেল আছে, আপোনালোকে চাব পাৰে তেখেতৰ ইউটিউব চেনেলটিৰ নাম হ'ল বিন্দাছ বিকে। এনেকৈ ছাবস্ক্ৰাইব কৰি ল'ব। তেখেতেও ভাল একদম মজা ভিডিঅ' বনায়, মই কি ক'ম আৰু আপোনালোকক। টপতে আছে, চাৰ্চ কৰি টপতে দেখা পাব। কিন্তু সেইবুলিতে আপোনালোকে কিন্তু মোৰ ভিডিঅ' নোচোৱাকৈ নাথাকিব দেই। চাব, ময়ো ভালকৈ একদম ট্ৰাই কৰিম বনাবলৈ। তো মোৰ এইখিনিয়ে ক'ব লগা আছিলে, আৰু ধুনীয়া গান গাই আছে। তো আজি শুনি মজাই লওঁ দিয়াচোন, কি আছে দে। আৰু ইফালে গৰম, ফেনখন দিছোঁ বাৰু, বাট হ'লেও ফেনখনে কাম কৰা নাই নহয়, লাহে ঘূৰি আছে। যিহেতু এতিয়া বাজিলে 9:30, তো মই এতিয়া অলপ ফ্ৰেছ হৈ লওঁ, ভোক লাগিছে। হ'লেও মেলাত খাইছোঁ না, কিন্তু হ'লেও আৰু ভাতৰ সমান কোনো হ'বও নোৱাৰে। ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু কি কৰিব, শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ সৈতে। তো আশা কৰোঁ আপোনালোকে আটাই ভাল পাব আৰু নতুন বনাই থাকিম। আপোনালোকে খালি ছাপোৰ্ট কৰি যাব মোক। তো আপোনালোকে যদি মোৰ ইউটিউব চেনেলটি নতুন হয় তো স্বাগতম, আৰু যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, কিয়নো মই ভাল ভিডিঅ'লৈ আৰু আগলৈ আহিম। আৰু লক্ষী পূজাও নহয় বেজনীত, তো চাওঁ যদি লগ পাওঁ মই তাতেও এক খোজ মাৰিম আৰু আপোনালোকক বহুত ভাল ভিডিঅ' দেখুৱাম। তো আপোনালোকে কি চাই আছে, বেল আইকন বাটনটো ক্লিক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। অ'কে, বাই বাই।